মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ এটি আলোচনা কৰিম। পাঠটো হ'ল এটি কবিতা। কবিতাৰ শিৰোনাম মই অসমীয়া, কবি সৈয়দ আব্দুল মালিক। আমি কবিতাটো আৰম্ভ কৰাৰ আগতে মই মোৰ পৰিচয় দাঙি ধৰিছোঁ। মই অমৰেন্দ্ৰ শৰ্মা, গ্ৰীচ বিদ্যাপীঠ বিশেষ হাইস্কুল। কবিতাটো আৰম্ভ কৰাৰ আগতে কবিৰ চমু পৰিচয় দিওঁ। কবিৰ পৰিচয় বুলি ক'লে এগৰাকী কবিৰ বা এগৰাকী ব্যক্তিৰ গোটেই জীৱনীটো বহুত দীঘলীয়া হয়। আমাক এতিয়া এই সময়ত ইমান বেছি দীঘলীয়া জীৱনীৰ প্ৰয়োজন নাই, সেইকাৰণে চমু পৰিচয় এটি দাঙি ধৰিম, আৰু যিখিনি মই চমু পৰিচয় দাঙি ধৰিম ঠিক সেইখিনি তোমালোকে মনত ৰাখিলেই যথেষ্ট হ'ব। সৈয়দ আব্দুল মালিক ডাঙৰীয়াই 1919 চনত গোলাঘাট জিলাৰ নাহৰণি গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেখেত এগৰাকী স্বনামধন্য সাহিত্যিক। তেখেতৰ কবি হিচাপে তেখেতৰ কবিতাৰ সংখ্যা যদিও তাকৰ, সেই কম সংখ্যক কবিতাই যথেষ্ট উৎকৃষ্ট পৰ্যায়ৰ কবিতা হৈছিল। তেখেত আচলতে গল্প উপন্যাস আদিৰেহে যশস্বী, আৰু সেইকাৰণে তেখেতক গল্প সম্ৰাট আখ্যা দিয়া হয়। তেখেতক অসম সাহিত্য সভাৰ তৰফৰ পৰা সাহিত্যাচাৰ্য উপাধিও দিছিল, আৰু তেখেতৰ সাহিত্য কৃতিৰ কাৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সন্মানীয় D.Litt উপাধিও দিয়া হৈছিল। তেখেতৰ কবিতা পুথি, উৎকৃষ্ট কবিতা পুথিখন হ'ল বেদুইন, আৰু উপন্যাসৰ ভিতৰত অঘৰী আত্মাৰ কাহিনী এখন আছে, উল্লেখযোগ্য উপন্যাস, যিখনৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰোপৰি সুৰুজমুখীৰ স্বপ্ন, পৰশমণি, ধন্য, নৰ তনুভাল, এনেধৰণৰ উপন্যাসসমূহ অতি উৎকৃষ্ট পৰ্যায়ৰ উপন্যাস। তেখেতৰ চুটিগল্পত ৰুছ দেশৰ এণ্টন চেখভ আৰু ফ্ৰান্সৰ গীত মোপাছাৰ প্ৰভাৱ দেখা পোৱা যায়। তেখেতৰ সাহিত্য কৃতিৰ কাৰণে যিখিনি বঁটা পাইছে সেইখিনি বঁটা হ'ল, আগতে কৈছোঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তেখেত। তাৰোপৰি অসম উপত্যকা বঁটাও তেখেতে পাইছে। আন এটা বঁটা আজানপীৰ বঁটা, আন এটা বঁটা শংকৰদেৱ বঁটা, আন এটা বঁটা পাইছে তেখেতে ছভিয়েট দেশ নেহেৰু বঁটা। এই বঁটাটো তেখেতে সংবাদপত্ৰত লেখা মেলা কৰাৰ কাৰণে পাইছিল। আৰু সকলোতকৈ ডাঙৰ কথা হ'ল কি, তেখেতে পদ্মশ্ৰী আৰু পদ্মভূষণ উপাধিও পাইছে, যিটো সন্মানজনক সন্মানজনক বঁটা পদ্মশ্ৰী আৰু পদ্মভূষণ তেখেতে পাইছে। তেখেত 1977 চনৰ অভয়াপুৰী অধিৱেশনৰ অসম সাহিত্য সভাৰ সভাপতি আসনো তেখেতে অলংকৃত কৰিছিল। আমি চমু পৰিচয় লিখোঁতে বা চমু পৰিচয় কথাখিনি জানোতে তেখেতৰ যিখিনি বঁটা, এই বঁটাখিনি আমি উল্লেখ কৰিবই লাগিব। তোমালোকে এইখিনি বহীত লিখি ল'বা। সাহিত্য একাডেমী বঁটা, অসম উপত্যকা বঁটা, আজানপীৰ বঁটা, শংকৰদেৱ বঁটা, ছভিয়েট দেশ নেহেৰু বঁটা, পদ্মশ্ৰী বঁটা আৰু পদ্মভূষণ বঁটা। আমি এতিয়া কবিতাটো আৰম্ভ কৰিম। কবিতাটো আচলতে কবিতা আবৃত্তি কৰিলেই ভাল বেছি। কবিতা আবৃত্তি কৰিলেই আমি তাৰ আচল ৰস পাওঁ, কবিতা হৃদয়ৰ উপলব্ধি। গতিকে তোমালোকেও কবিতাটো আবৃত্তি কৰাৰ কাৰণে যত্ন কৰিবা। মই কবিতাটো যথেষ্ট দীঘল, সেইকাৰণে মই কিছু অংশ আবৃত্তি কৰি দিম। কবিতাৰ শিৰোনাম মই অসমীয়া, কবি সৈয়দ আব্দুল মালিক। সুদূৰ পশ্চিমেৰি এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ, বিজয় সপোন দেখি আহিলোঁ যিদিনা, উজনি সোঁতত মেলি ভটিয়নি ভুল, বিজয়ৰ ত্ৰিশালৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গালো দৃপ্ত উৎসাহত আপোনাৰ বিজয়ৰ গান। ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি মন, সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহাসনত,
বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন সেইদিনা অসমত বিচাৰিলো আপোনাৰ বল মোগলৰ বিজয়ী শপতি দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম স্থাপনা অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ তাই মানে কৰিলো কামনা যিদিনা নামিলো আহি অসমৰ সমৰথলীত মীনা কৰা বনৰ বুকুত অসমৰ হেংদাং জিলিকিলে দুপৰৰ পূৰ্ণ আলোকত পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণ প্ৰাংগণত ৰণচন্দী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকুপাতি নামি কৰ্ম লুকাল বল ৰাজপুত জয়ী মোগলৰ সবল বাহুৰ অসমৰ সমৰথলীত কৰ অতপালে বল অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানীয়া জ্বলি বিজয় অসমে গালে অসমৰ স্বাধীনতা গান বিজয়ৰ গৌৰৱ আৰতি মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ শপতি পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দিয়াৰো ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি কাণত পৰিলে হিমুক্ত প্ৰাণ অসমৰ উচ্চকিত সংগীতৰ সুমধুৰ ধ্বনি মোগলে উভতি চালে এই অসম চৌদিশে ধূসৰ পাহাৰ প্ৰতিটো বনৰ পাত জাং ফাই মীনা কৰা ৰূপ জাতিষ্কাৰ দুপৰীৰ পাতে পাতে মুকুতাৰ খোপা গছকত ভাগি মৰকত হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা ভৰি ধুৱে পোৱালৰ ভৰা দলঙত বাঘ নখ পিন্ধে খাৰু ভৰিৰ আঙঠি মহ কিং পেপাতি বজায় হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল বজায় আমি কবিতাটো এইখিনিলৈকে আমি আবৃত্তি কৰিলো এতিয়া আমি কবিতা বিষয়বস্তু সম্পৰ্কে আলোচনা কৰিম কবিতাটো আচলতে স্বদেশ প্ৰেমমূলক কবিতা সৈয়দ আব্দুল মালিকৰ স্বদেশ প্ৰেম ইয়াত সম্পূৰ্ণৰূপে ফুটি উঠিছে দেশৰ প্ৰতি জাতিৰ প্ৰতি অসমৰ প্ৰতি তেখেতৰ যি শ্ৰদ্ধা যি মৰম যি ভাল পোৱা এয়া ইয়াত স্বতঃস্ফূৰ্তভাৱে ফুটি উঠিছে এই কবিতাটো তেখেতে ইয়াতে মই হিচাপে অৰ্থাৎ তেখেতে নিজে নিজৰ বক্তব্য হিচাপে উপস্থাপন কৰিছে তেখেত যেন মোগল সৈনিক এজনৰ প্ৰতিনিধিহে ঠিক তেনেদৰে তেখেতে মোগল সৈনিকৰ কথাখিনি তেখেতৰ মুখেৰে ইয়াত কবিতাৰ আকাৰেৰে প্ৰকাশ কৰিছে কবিতাটোৰ বিষয়বস্তু থুলমূল এনেকুৱা মোগল সকলে অসম আক্ৰমণ যেতিয়া কৰিবলৈ আহিছিল দুচকুত বহুত সপোন লৈ আহিছিল অসম আক্ৰমণ কৰিব অসমখন তেওঁলোকে দখল কৰিব অসম শাসন কৰিব এই সুন্দৰ অসমখন ফলে ফুলে জাতিষ্কাৰ এই সুন্দৰ অসমখন তেওঁলোকে প্ৰদানত কৰিব কিন্তু আহি যেতিয়া তেওঁলোকে যুঁজত দেখা পালে অসমৰ সেনানীৰ বল তেতিয়া তেওঁলোক অভিভূত হৈ পৰিল অসমৰ এই সান্দহ খোৱা সেনানীয়ে কেনে ক'ত পালে ইমান বল তাকে দেখি তেওঁলোক আচৰিত হ'ল অৱশেষত তেওঁলোক যুদ্ধত পৰাজিত হৈ উভতি গ'ল এই উভতি যাওঁতে কিছুসংখ্যক মোগল সৈনিক অসমৰ সৌন্দৰ্যত অভিভূত হৈ অসমৰ মানুহৰ কথা দেখি অসমৰ মানুহৰ স্বভাৱ দেখা পাই তেওঁলোকে ইয়াত থাকি গ'ল ইয়াতে তেওঁলোকে স্থায়ীভাৱে বসবাস কৰিলে অসমীয়া মানুহৰ লগতে ঘৰখন ইয়াত সংসাৰ কৰিলে আৰু তেওঁলোকে খাটি অসমীয়া হৈ পৰিল নিভাজ অসমীয়া হৈ পৰিল আৰু এই এনেকুৱা অসমত থাকি যোৱা নিভাজ অসমীয়া এই মোগল সৈনিকৰ পূৰ্বৰ মোগল সৈনিক এজনৰ মুখৰ উক্তি এইখিনি মই অসমীয়া কবিতাটো ইয়াত যদিও সৈয়দ আব্দুল মালিকে কবিতাটো লিখিছে ঠিক মোগল সৈনিকৰ মুখৰ উক্তি হিচাপে তেখেতে লিখিছে সুদূৰ পশ্চিমেৰি এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ অৰ্থাৎ সুদূৰ পশ্চিম আমাৰ ভাৰতবৰ্ষৰ অসমখন সম্পূৰ্ণ পূবত আছে সুদূৰ পশ্চিমৰ পৰা এই মোগলসকল আহিছিল আহি ইয়াত যুদ্ধ কৰিবলৈ যেতিয়া অসমত সোমাইছিল তেতিয়া তেওঁলোকে বিজয়ৰ সপোন দেখি আহিছিল আৰু তেওঁলোকে আহোঁতে তেওঁলোকৰ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ তেওঁলোকৰ ৰাজ অন্তঃপুৰ আমি জানো মোগলসকল
তেওঁলোক যথেষ্ট প্ৰবল পৰাক্ৰমী সম্পত্তিশালী সমৃদ্ধিশালী আছিল। গতিকে তেনেকুৱা সোণৰ কাৰেং যেন সোণৰ ৰাজ অন্তঃপুৰ যেন এৰি তেওঁলোকে ইয়াতে উজনি সোঁতত ভটিয়নি ঘূৰ মেলি অৰ্থাৎ নাও মেলি তেওঁলোকে ইয়াত যুদ্ধ কৰিব আহিছিল। ভূৰ আচলতে আমি কলৰ যিবিলাক ডিঙা আমি তাকে ভূৰ বুলি কওঁ, ইয়াতে আমি নাও বুলিয়ে কওঁ। যে ভটিয়নি ঘূৰ লৈ তেওঁলোকে আহিছিল আৰু আহোঁতে তেওঁলোকে বিজয়ৰ তৃষা লৈ আহিছিল। তৃষা হ'ল আমাৰ যিটো পিপাসা, আমাৰ যিটো তৃষ্ণা, বিজয়ৰ তৃষ্ণা, বিজয় কৰিম বুলি এই তৃষ্ণা লৈ তেওঁলোকে আহিছিল। আৰু তেওঁলোকৰ গৌৰৱৰ যি অভিমান আছে অৰ্থাৎ তেওঁলোকৰ গৌৰৱ, তেওঁলোকে বিভিন্ন দেশ জয় কৰি তেওঁলোক গৰ্ববোধ কৰিব পাৰিছিল আৰু সেই গৌৰৱৰ অভিযান কৰি তেওঁলোকে লুইতৰ পাৰত আহি তেওঁলোকে গৰ্বযুক্ত মনেৰে দৃপ্ত মানে তোমালোকৰ মনত ৰাখিবা, গৰ্বযুক্ত দৃপ্ত উৎসাহ অৰ্থাৎ অতি উৎসাহত তেওঁলোকে ইয়াত আহিছিল। আহি লুইতৰ পাৰত তেওঁলোকৰ আপোনাৰ বিজয়ৰ গান অৰ্থাৎ তেওঁলোকে নিজৰ বিজয়ৰ গান গাইছিল। তেওঁলোকে ইতিমধ্যে যিখিনি দেশ জয় কৰি আহিছে সেই দেশৰ বিজয়ৰ গান ইয়াতে গাইছিল। ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত। তেওঁলোকে অসমৰ এই শস্য শ্যামলা এই দেশত যেতিয়া এই দেশৰ দুবৰি বনত তেওঁলোকে ভৰি দিলোঁ ইয়াত। আৰু সেইদিনাখনেই কেতিয়া, যিদিনা অসমৰ সিংহাসনত অৰ্থাৎ অসমৰ স্বাধীন ৰজাই যেতিয়া অসম শাসন কৰি আছিল, ঠিক সেইখিনি সময়তে ঠিক তেনেকুৱা দিনতেই আমি তাৰপৰা সুদূৰ পশ্চিমৰ পৰা আহি অসমত ভৰি দিছিলোঁ। আৰু সেইদিনা বতাহত উৰে মুক্ত অসমৰ স্বাধীন পতাকা। আৰু সেইদিনাখন যেতিয়া আমি সেই সুদূৰ পশ্চিমৰ পৰা আহি ইয়াত ভৰি দিছিলোঁ, তেতিয়া বতাহত অসমৰ স্বাধীন পতাকা উৰি আছিল। অৰ্থাৎ তেতিয়া সেই সময়ত অসমখন এখন স্বাধীন অসম আছিল। আৰু তেতিয়া প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত। বিৰামবিহীনভাৱে অবিৰতভাৱে অসমৰ চাৰিওফালে প্ৰান্তে চাৰিওপিনে গৌৰৱৰ বিজয়ৰ মুক্ত গীত বাজি উঠিছিল। আৰু ঠিক তেনেকুৱা দিনতে আমি আহি অসমত ভৰি দিছিলোহি। আৰু সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল মোগলৰ শকতি বিজয়ী শকতি। সেইদিনা বিচাৰিলোঁ মানে সেইদিনা অসমত আমি উপস্থিত হৈ অসম জয় কৰাৰ কাৰণে অসমত উপস্থিত হৈ নিজৰ বল বিচাৰি চালোঁ, নিজলৈ উভতি চালোঁ। কিয়? দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি যাৰ ৰুদ্ধ নাই, অৰ্থাৎ যি ৰুদ্ধ নহয়, যাৰ কোনো বিৰতি নাই, চেপ নাই, তেনেকুৱা গতি, বিৰামহীন গতি অৰ্থাৎ অনিৰুদ্ধ গতিৰে আমি অসমক বিশ্বজয়ী মোগলৰ গতি শক্তি দেখুৱাম। বিশ্বজয়ী মোগলসকলে বিভিন্ন দেশ জয় কৰি তেওঁলোকে ইমান গৌৰৱবোধ তেওঁলোকৰ হৈছিল, তেওঁলোকে যেন গোটেই বিশ্বতে যেন জয় কৰিব, তেনেকুৱা হৈছিল। অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম থাপনা। মুছলিম মানে হ'ল মুছলমান। আমি অসমৰ মজিয়াত অসমখন দখল কৰিম আৰু ইয়াত আমি মুছলমানৰ ৰাজত্ব স্থাপন কৰিম। অসম আমাৰ হ'ব, একেবাৰে সহজ, অসম আমাৰ হ'ব, আমি অসম দখল কৰিম, অসমখন আমাৰ হ'ব, কামৰূপ মোগলৰ হ'ব। কামৰূপ সেই সময়ত অসমৰ নাম আছিল কামৰূপ, গতিকে কামৰূপ এই ৰাজ্যখন আমাৰ হ'ব। আমি কাই মনে কৰিলোঁ কামনা মানে মনে প্ৰাণে আমি কামনা কৰিলোঁ। আমি এই পাঠটোত এইখিনিলৈকে আমি শেষ কৰিব খুজিছোঁ। আমি পৰৱৰ্তী পাঠটোত ইয়াৰ পিছৰ অংশটো আৰম্ভ কৰিম। আমি আশা ৰাখিছোঁ তোমালোকে পাঠটো উপভোগ কৰিব পাৰিছা। পৰৱৰ্তী পাঠত পুনৰ তোমালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।